হাই গাইজ মই চুমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চুমি কিচেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আহাৰ মাহত আম আৰু কঁঠালৰ বতৰ নহয়নে বাৰু। এয়া কঁঠাল এটা এখেতে কিনি আনিলে আৰু এতিয়া কঁঠালটো ফালেই পূৰা কঁঠালৰ সোৱাদ লৈ আছোঁ। পকা কঁঠাল ইপিনে খাবলৈও সোৱাদ ভৰা, আনপিনে কঁঠালৰ গোন্ধ চাৰিওফালে আমোলমোলাই আছে। আপোনালোকে কঁঠাল খালেনে বাৰু? আমি পিছে পূৰা কঁঠালৰ সোৱাদ লৈছোঁ। এয়া কঁঠাল কেইফুটামান মই ভাগকৈ ৰাখিও থলোঁ। এইখিনি পিঠাগুড়িৰ লগত ল'ৰা ছোৱালীৰ লগত খুৱাম বুলি ভাবিছোঁ, পিঠাগুড়িৰ লগত সানি। আৰু কঁঠাল গুটিখিনি উলিয়াই মই দিনত শুকুৱাই ৰাখিছিলোঁ। এয়া চাওক কঁঠাল গুটি শুকাই এয়া বাকলিবোৰ পূৰা এনেকৈ ফাটি ফাটি ওলাই গৈছে। এতিয়া ভাবিছোঁ কঁঠালেৰে কিবা এটা বনাওঁ, খাবলৈও মন গৈছে, কঁঠাল গুটি খাই ভালো পাওঁ। এতিয়া গেছটো জ্বলাই কেৰাহী এখন পাতি লৈছোঁ আৰু কেৰাহীত পানী অলপ দি লওঁ। মই কঁঠাল গুটিকেইটা বইল কৰি ল'ব লৈছোঁ। কোনে কোনে কঁঠাল গুটি খাই ভাল পায় বাৰু নিশ্চয় কমেণ্টত জনাব। আৰু আন্দাজ মানে অকণমান নিমখ দি লৈছোঁ। এইপিনে মই ৰঙালাও আগৰ পাতবোৰ এনেকৈ ধুই ৰাখিছিলোঁ আজি ধুনীয়াকৈ। ৰঙালাও আগৰ পাতৰ লগত কঁঠাল গুটি খাবলৈ বিৰাট ভাল লাগে মোৰ। এতিয়া এয়া ডাঙৰ ডাঙৰ পাত কেইখিলামান এনেকৈ ভাগ কৰি ৰাখি ল'ম। এইখিনি মই বেলেগ কিবা এটা কাম এটা কৰিম আৰু বাকীখিনি ধুনীয়াকৈ কাটি ল'ম। মোৰ কাষতে ছোৱালীজনী ৰৈ ৰৈ পূৰা চাই আছে কেমেৰাটোলৈ। এপিনে মোৰ কঁঠাল গুটি বইল হৈ গৈছে, আনপিনে মোৰ শাকখিনিও কটা হৈ গৈছে আৰু আলু এনেদৰে মই ডাঙৰ ডাঙৰকৈ দি লৈছোঁ। এইখিনি কঁঠাল গুটি বইল হৈ গ'ল আৰু এতিয়া মই কঁঠাল গুটিটো এইদৰে দুয়োখন হাতলৈ লৈ এনেকৈ থেতালি ল'ম। আজিকালি ছোৱালীজনী মোৰ কাষতে ৰৈ মোক পূৰা কাম সহায় কৰি দিয়া হৈছে। তাইও মোক দেখি দেখি কেমেৰাটো পিনে কঁঠাল গুটিকেইটা দেখাই আছে আৰু ধুনীয়াকৈ। এইপিনে কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীখন গৰম হৈ অহাত মই ইয়াত মিঠাতেল দি ল'ম। আৰু মিঠাতেলখিনি গৰম হৈ অহাত মই কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু অলপ গল্ডেন ব্ৰাউন কালাৰ অহালৈ ৰখাই দিম। এতিয়া ইয়াত কাটি ৰখা শাকখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। ইয়াত আন্দাজমতে নিমখ আৰু হালধি দি ল'ম। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। আৰু এতিয়া আনপিনে আৰু এখন কেৰাহী পাতি লৈছোঁ আৰু এইখিনি কেৰাহী গৰম হৈ অহাৰ পাছত মই মিঠাতেল দি ল'লোঁ। আনপিনে শাকখিনি লৰাইও থাকিম, নহ'লে তলত লাগি যাব আৰু লাগি গ'লে খাবলৈ বেয়াও লাগিব। আৰু সিখন কেৰাহী তেলখিনি গৰম হৈ অহা ইয়াত মই কেইফুটামান পাঁচফোৰণ ফুটাই লৈছোঁ আৰু পিঁয়াজ কাটি ৰখা পিঁয়াজ দি লৈছোঁ। আৰু এইখিনি পিঁয়াজ মই ৰঙা হোৱালৈ নাৰাখোঁ, অলপ লৰাই ল'ম পিঁয়াজখিনি। আৰু এতিয়া যিখিনি মই ৰঙালাও পাত ভাগ কৰি ৰাখিছিলোঁ সেই ৰঙালাও পাতখিনি ইয়াত দি দিম। ইয়াত অকণমান নামমাত্ৰ নিমখ দিম। ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই পিনে এতিয়া ধুনীয়াকৈ লৰাই ল'ম। আনপিনে সেইপিনে শাক ভাজিখিনিও চাই ল'ব লাগিব, নহ'লে মাজে মাজে লৰাই নাথাকিব লাগি যাব। এয়া শাকৰ পৰা পানী ওলাইছে আৰু এই পানীখিনিতে ধুনীয়াকৈ ভাজ খাই ভাজিখিনি ধুনীয়াকৈ ভাজ খাই ৰাখিব। এতিয়া এইখিনি ধুনীয়াকৈ ঢাকি ৰাখিম। আনপিনে এইখিনিও ঢাকি ৰাখিম, যিখিনি এক্সট্ৰাকৈ বনাই আছোঁ পাতখিনি মাজে মাজে লৰাই চাই থাকিম। আৰু এইখিনি শাক প্ৰায় সিজি উঠিছে। এতিয়া বইল কৰি ৰখা কঁঠাল গুটিখিনি ইয়াত দি দিম। এইখিনি যিহেতু বইল হৈ আছে গতিকে বেছি সময় নাভাজোঁ, অলপ সময় ভাজিবলৈ ৰাখিম 10 মিনিটমান। এইখিনি ধুনীয়াকৈ লৰাই লওঁ। এতিয়া ধুনীয়াকৈ ঢাকি ৰাখিম। আনপিনে যিখিনি শাক ৰঙালাও পাত দানাকৈ দি ভাজি ৰাখিছিলোঁ এইখিনিও প্ৰায় সিজি উঠিছে। আৰু ইয়াৰে অকণমান মই সৰু বাতি এটালৈ কাঢ়ি ৰাখিম।
এতিয়া এইখিনি কাঢ়ি ৰাখিলোঁ আৰু এইখিনি যে মই ভাজি আছিলোঁ এইখিনি ভাত খাই থাকিবই দিম ইয়াত। আৰু মচুৰ দাইল অলপ মই বইল কৰি ৰাখিছিলোঁ, এই দাইলখিনি এতিয়া এই ভাজি ৰখা ৰঙালাও আগৰ পাতখিনিৰ লগতে দি দিম। মই এনেদৰে দালিৰ লগত ৰঙালাও শাক মিলাই খালে বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু? খাই চাবচোন, বিৰাট ভাল লাগে। আনপিনে ভাজিখিনি চাম আৰু আমাৰ ভাজিখিনি মোৰ মতেতো প্ৰায় ৰেডি হৈ গৈছেই। এয়া কঁঠালগুটি ৰঙালাও আগৰ পাতৰ লগত আলু ভাজি বিৰাট খাবলৈ ভাল লাগে। আপোনালোকে এনেদৰে খাইছেনে? এবাৰ খাই ট্ৰাই কৰি চাবচোন, বিৰাট ভাল লাগে, সোৱাদ ভৰা হয়। আৰু ইয়াৰে দুডোখৰমান আলু মই লৈ ল'ম, সি সৰু বাতি এটা যে থৈ দিছিলোঁ শাকখিনি তাতে দি দিম। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰটো লৈছোঁ আৰু সেইখিনি যিখিনি ভাগ কৰি ৰাখিছিলোঁ সৰু বাতিটো সেইখিনি ইয়াত দি লৈছোঁ। আৰু ইয়াত পিঁয়াজ কাটি ৰখা পিঁয়াজ কেইটুকুৰামান, জলকীয়া মই 3টামান ল'ম। আপোনালোকে নিজৰ জ্বলা অনুসৰি ল'ব পাৰে, বেছি খালে বেছি দিব পাৰে। আৰু নহৰু কেইফুটামান দি লৈছোঁ ইয়াত। আৰু আন্দাজমতে নিমখ। এয়া মোৰ দালিও প্ৰায় ৰেডি হৈ গৈছে, এইখিনি ভকভকৈ উতলি আহিছে পূৰা। আৰু যিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ মই দি লৈছিলোঁ সেইখিনি এতিয়া মই ভালকৈ মাৰি চাটনি বনাই ল'ম। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। এই চাটনি খাবলৈ বিৰাট সোৱাদ ভৰা হয়। এয়া মোৰ ভাতৰ নিৰামিষ থালি ৰেডি হৈ গ'ল। এতিয়া ধুনীয়া ধুনীয়াকৈ সোৱাদ ল'ব পাৰোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু প্লিজ যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ভিডিঅ' মোৰ চাই ভাল পাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।